নমস্কাৰ আজি মই এই ভিডিঅ'টোত আপোনালোকক শিশুসকলৰ কোষ্ঠকাঠিন্য বিষয়ে ক'ম যেটো কনষ্টিপেশ্যন বুলি কোৱা হয় আৰু শিশুসকলৰ ক্ষেত্ৰত কনষ্টিপেশ্যন প্ৰায় দেখা যায় আৰু যেতিয়া তেওঁলোকৰ কনষ্টিপেশ্যন হয় তেওঁলোকৰ পেট বিষ আৰু লগতে পেট ফুলি থকা খাবলৈ ৰুচি কম হৈ যায় মলদ্বাৰত বিষ অনুভৱ কৰিব পাৰে তেনে ধৰণৰ সমস্যাবিলাক দেখা যায় আৰু ইয়াৰ কাৰণসমূহ বিশেষকৈ হৈছে তেওঁলোকৰ ডাইট তেওঁলোকে যিহেতু যিবিলাক খাদ্য গ্ৰহণ কৰে চকলেট চিপছ তেনেকুৱা ধৰণৰ আৰু ফাইবাৰযুক্ত খাদ্য শাক পাচলি কমকৈ খাব আৰু ফল মূল তেনেকৈ খাবলৈ নিবিচাৰে তেওঁলোকে সেইটো এটা মূল কাৰণ লগতে পানী কমকৈ গ্ৰহণ কৰে শিশুসকলে আৰু মই এই শিশুসকলৰ যি কোষ্ঠকাঠিন্যৰ বিষয়ে কৈছোঁ সেইসকল শিশুৰ বিষয়ে কৈছোঁ যিসকলৰ 3 বছৰ হৈ গৈছে আৰু তাৰ ওপৰৰ সকলৰ বিষয়ে কৈছোঁ টডলাৰসকল আৰু তাৰ ওপৰৰ বয়সৰসকল আৰু দ্বিতীয়তে আৰু এটা কাৰণ হৈছে শিশুসকলৰ যেটো হোষ্টটো ৰাখি থোৱা এটা অভ্যাস আছে শিশুসকলৰ যদি কিবা কামত ব্যস্ত থাকে মোবাইল চাই আছে বা কিবা কাম এটা কৰি আছে তেওঁলোকে হোষ্টটো ৰাখি থৈ দিয়ে আৰু সেই হোষ্টটো ৰাখি থোৱাৰ ফলত বিশেষকৈ হোষ্টটো এদিন দুদিন তেনেকৈ ৰাখি থোৱাৰ ফলত বস্তু টান হৈ আহে আৰু তেতিয়াই কনষ্টিপেশ্যনৰ সমস্যালৈ আগবাঢ়ি গৈ থাকে তেওঁলোকে আৰু 3 নম্বৰ কাৰণটো হৈছে তেওঁলোকৰ যেটো টয়লেট ট্ৰেইনিং কৰিব লাগে টয়লেট ট্ৰেইনিং কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলে কেতিয়াবা এনেকুৱা ধমকি দিয়া দেখা যায় ধমকি দিয়ে গালি দিয়া দেখা যায় তেওঁলোকে শিশুসকলে টয়লেটত গৈ পিনি হোজ কৰিবলৈ বহুত অসুবিধা পায় তেওঁলোকে বাহিৰত কৰিব বিচাৰে আৰু যেতিয়া অভিভাৱকসকলে তেওঁলোকক ধমকি দিয়ে টয়লেটত গৈ পিনি লেট্ৰিনত গৈ পিনি যি ৱেষ্টাৰ্ণটো হওক বা ইণ্ডিয়ান যিটো লেট্ৰিনত হওক তাত যদি লেট্ৰিন কৰিবলৈ তেওঁলোকক মানে খুব টনা নোযোৱা কৰে তেওঁলোকে এটা ভয় সোমাই যায় তেওঁলোকৰ মাজত যে এতিয়া মোৰ লেট্ৰিন লাগিছে মই আকৌ যাব লাগিব আকৌ মোক গালি দিব তেনেকুৱা এটা মনত তেওঁলোকৰ সোমাই যায় আৰু সেইবাবে তেওঁলোকে কেতিয়াবা লেট্ৰিনো এনেকৈ ধৰি ৰাখি লেট্ৰিন কৰিবলৈ নাযায় লেট্ৰিনটো ধৰি ৰাখে সেয়েহে টয়লেট ট্ৰেইনিং ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে মৰমেৰে ক'ব লাগে আৰু চতুৰ্থ কাৰণটো হৈছে শিশুসকলৰ ক্ষেত্ৰত আজিকালি দেখা গৈছে যে তেওঁলোকে কম পৰিশ্ৰম কৰে তেওঁলোকে কিবা মোবাইলত চাই থাকে বা টিভিত চাই থাকে যাৰ ফলত কি হয় তেওঁলোকে শাৰীৰিক যিটো পৰিশ্ৰম কৰিব লাগে আৰু তাৰ ফলত যি আমাৰ শৰীৰত হজম হোৱাত সহায় কৰে যি আমাৰ পাকস্থলীৰ যি নেচাৰেল এটা হেৰি আছে আপোনাৰ মুভমেণ্ট আছে সেই মুভমেণ্টটো নোহোৱাৰ ফলতো কোষ্ঠকাঠিন্য দেখা যায় আৰু ইয়াৰ লগতে আৰু কিছুমান কাৰণ আছে ধৰি লওক কিছুমান যদি মেডিচিন লৈ আছে আইৰণ যুক্ত মেডিচিন টেবলেট বা চিৰাপ তেনেকুৱা ধৰণৰ লৈ আছে তেতিয়াও কোষ্ঠকাঠিন্য হ'ব পাৰে যদি হাইপোথাইৰয়ডিজমত ভুগি আছে তেতিয়াও কোষ্ঠকাঠিন্য হ'ব পাৰে কোষ্ঠকাঠিন্যৰ ফলত বহুতো সমস্যা হয় আৰু এতিয়া আমি জানো আহক কোষ্ঠকাঠিন্য কেনেকৈ আমি শিশুসকলৰ কোষ্ঠকাঠিন্য কম কৰিব পাৰিম শিশুসকলৰ কোষ্ঠকাঠিন্য কেনেকৈ দূৰ কৰিব আৰু প্ৰথম মোৰ টিপছটো হৈছে তেওঁলোকে ফাইবাৰযুক্ত খাদ্য গ্ৰহণ কৰিব লাগিব ফাইবাৰযুক্ত ধৰি লওক শাক পাচলি ফল মূল তেনে ধৰণৰ খাদ্য খাবলৈ তেওঁলোকক এনকাৰেজ কৰিব লাগিব লগতে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিবলৈ শিশুসকলৰ দেখা যায় তেওঁলোকে পানী গ্ৰহণ কৰিবলৈ বেয়া পায় তেওঁলোকে পানী খাব নিবিচাৰে আৰু সেইটো ধ্যান ৰাখিব লাগিব অভিভাৱকসকলে যে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিছে আৰু তৃতীয়তে হৈছে টয়লেট হেবিট তেওঁলোকক এটা হেবিট ফৰ্ম কৰি দিব লাগিব যে তেওঁলোকে নিৰ্দিষ্ট টাইমত তেওঁলোকে যেন টয়লেট যায় শিশুসকলৰ ক্ষেত্ৰত এইটো দেখা যায় যে তেওঁলোকে খাদ্য গ্ৰহণ কৰাৰ পিছতে তেওঁলোকৰ লেট্ৰিন আহে কিন্তু লেট্ৰিন আহিলেও তেওঁলোকে ধৰি ৰাখে আৰু সেই কথাটো মাক দেউতাকে খবৰ ৰাখিব লাগিব যে তেওঁলোকে ধৰি নাৰাখে আৰু শিশুসকলৰ ক্ষেত্ৰত এটা দেখা যায় যে তেওঁলোকে যদি বাহিৰত গৈছে তেওঁলোকে লাজতো কেতিয়াবা কিছুমানে লেট্ৰিনত যাবলৈ বেয়া পায় বা লাজত তেওঁলোকে নকয় কথাবিলাক সেইটো কথা সেই অভিভাৱকসকলে মন কৰা উচিত লগতে ফিজিকেল এক্টিভিটিৰ ওপৰত গুৰুত্ব দিব লাগিব মাক দেউতাকসকলে যাতে শিশুটো অকল ঘৰৰ ভিতৰতে যেন সোমাই নাথাকে তেওঁলোকে অলপ বাহিৰত খেলা ধূলা কৰিবলৈ যায় ফিজিকেল এক্টিভিটিৰ ফলত যি খাদ্য তেওঁলোকে গ্ৰহণ কৰিছিলে সেইখিনি তললৈ ঠেলি পঠোৱাত সহায় কৰে আৰু উপৰোক্ত যিকেইটা মই ক'লোঁ আপোনালোকক টিপছ ক'লোঁ যিকেইটা আপোনালোকক
যিকেইটা মই টিপছ ক'লোঁ সেইকেইটা যদি কৰিও আপোনালোকে যদি সুফল পোৱা নাই, কনষ্টিপেশ্যন হৈ আছে আৰু কনষ্টিপেশ্যনৰ লগতে বমিটিং হৈছে বা জ্বৰ হৈ আছে আৰু লগতে ভীষণ পেট বিষ হৈছে বা ব্লাড গৈছে শৌচৰ লগত, তেতিয়াহ'লে আপোনালোকে এজন চিকিৎসকৰ কাষ চপা কিয়নো এই লক্ষণকেইটা অলপ চিন্তনীয়। আৰু আপোনালোকক আজি এই ভিডিঅ'টোতে সামৰিলোঁ। ধন্যবাদ।